আণ্ডাৰষ্টেণ্ডিং কৰিছিলে যে ভাৰতবৰ্ষৰ কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰীৰ কাৰণে যিবিলাক মেন পাৱাৰৰ প্ৰয়োজন হয় তাক যাতে আমি অসমত প্ৰস্তুত কৰিব পাৰোঁ আৰু অসমৰ পৰাই আমি কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰীৰ লগত জড়িত মানৱ সম্পদৰ এটা ডাঙৰ ভাণ্ডাৰ আমি নিৰ্মাণ কৰিব পাৰোঁ। L&Tৰ লগত আমি সিদ্ধান্ত লৈছিলোঁ যে ৰাজ্যৰ 3খন ITI আমি L&Tক দিম, তেওঁলোকে তাক আপগ্ৰেড কৰিব, নতুন নতুন ইকুইপমেণ্ট আনিব আৰু তাৰ পৰা খুব সুন্দৰকৈ যাতে নিৰ্মাণ সম্পৰ্কীয় মানৱ সম্পদ নিৰ্মাণ হয় তাৰ বাবে L&Tয়ে এই ITIসমূহ সুন্দৰভাৱে পৰিচালনা কৰিব। ৰাজ্যত আমি গোসাইগাঁও, নলবাৰী আৰু গোগামুখ এই 3খন ITI L&Tৰ সৈতে চলাবলৈ আমি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিলোঁ। আজি মই গৌৰৱ অনুভৱ কৰোঁ যে এই 3খন ITI L&Tয়ে প্ৰস্তুত কৰি উলিয়াইছে। বল্লমগুৰিৰ ITIখন আজি আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ আৰু অনাগত এটা মাহৰ ভিতৰত বাকি 2খন ITIও আমি উদ্বোধন কৰিম। এই বল্লমগুৰি ITIতে টাটাৰ লগত লগ লাগি আমি আৰু এটা প্ৰজেক্ট বা আৰু এটা শিক্ষাৰ কেন্দ্ৰ আৰম্ভ কৰিছোঁ। সেইটো হ'ল আধুনিক উদ্যোগৰ সৈতে জড়িত ইণ্ডাষ্ট্ৰীসমূহত কেনেকৈ আমি মানৱ সম্পদ দিব পাৰোঁ। আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, আমাৰ 3D প্ৰিণ্টিং আদি যিবিলাক নতুন নতুন দেশত মানৱ সম্পদ বা নতুন নতুন ইণ্ডাষ্ট্ৰী 4.0ৰ সৈতে জড়িত বিভিন্ন উদ্যোগ স্থাপন হ'ব, তাৰ মানৱ সম্পদ অত্যন্ত কাৰিকৰী মানদণ্ডৰ হ'ব লাগিব। টাটাৰ লগত আমি প্ৰায় 3000 কোটি টকাৰ ব্যয়েৰে আৰু এটা প্ৰকল্প কৰি আছোঁ, যি তাৰ এটা অনুষ্ঠান আমাৰ বল্লমগুৰি ITIটো আমি দেখা পাম। ৰাজ্যৰ ITIসমূহৰ মানদণ্ডক বিশ্ব মানদণ্ডলৈ ৰূপান্তৰ কৰাৰ বাবে আমাৰ প্ৰচেষ্টা আজিৰ পৰা আমি এটা সফলতাৰ মুখ দেখিলোঁ। মই BTR কৰ্তৃপক্ষ, আমাৰ স্কিল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আৰু আমাৰ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়াসকল আৰু লাৰ্চন টাৰ্বুক মই তেওঁলোকৰ বদন্যতাৰ বাবে ধন্যবাদ জনাইছোঁ। গোসাইগাঁও উন্নয়ন এইবিলাকে চলি আছে নহয়। আজি এটা বহুত ডাঙৰ মাইলৰ খুঁটা হ'ল। মই অলপ পিছতে কৈছোঁ যে ইয়াত টাটাৰ লগত আৰু এটা ইণ্ডাষ্ট্ৰী কলেজ এখন আৰম্ভ হ'ব। এনেকৈ উন্নয়ন আপোনালোকে দেখা পাই থাকিব। হা কি গোসাইগাঁও? অঁ, লাহে লাহে হৈ যাব। 3 বছৰ আগতো চৰকাৰেই হোৱা নাই দেখোন। চৰকাৰেই 3 বছৰত ভৰি দিয়া নাই। সিংগাল ছাৰে ঘোষণা ক'ত কৰিব? সিংগাল ছাৰ 3 বছৰ আগতে মন্ত্ৰীয়ে নাছিল অসমৰ। মই শুনা নাই এইবিলাক। মই কেলেংকাৰী মই যিমান জেগাত যাওঁ মই ভাল বস্তু বিচাৰি থাকোঁ। কেলেংকাৰী বিচৰা কাৰ সাংবাদিকৰ, ভাল কাম বিচৰা মোৰ কাম। মই ক'ত ল'ৰাই ফাৰ্ষ্ট ডিভিজন পাইছে মই নাজানো এইবিলাক বাবা। ক'ত আমি য'তে যাওঁ তাতে বিচাৰোঁ ক'ত ছোৱালীৰ বিয়া 19 বছৰৰ তলত বন্ধ হৈছে, ক'ত ল'ৰাই মেট্ৰিকত ভাল ৰিজাল্ট কৰিছে,
ক'ত কিবা এতিয়াই হৈছে মোৰটো কাম ভাল বস্তু বিচাৰি থাকাহে মই এইবিলাকত সোমোৱা নাই মই মোৰ খালি ভাল তেনেকুৱা প্ৰস্তাৱ একো নাই গোসাইগাঁওবাসী ৰাইজে যোৱা ৩০টা বছৰৰ পৰা কামৰূপ এক্সপ্ৰেছ ৰখাৰ বাবে দাবী উত্থাপন কৰি আছে বিভিন্ন চৰকাৰ মই নাজানো বাবা এইবিলাকৰ ওপৰত মোৰ এইবিলাকৰ ওপৰত একদম আইডিয়া নাই মোৰ যিখিনি কাম অৰুণোদয় দিব লাগে কিবা দিব লাগে ৰাস্তা ঘাট বনা মোৰ কামতে মই ব্যস্ত আছো ৰাজ্যত বিজেপি কেন্দ্ৰত বিজেপি আপুনি আমাৰ হৈ অলপ সহায় কৰক যাতে এতিয়া আপোনালোকে সাংবাদিক হ'ল নে ৰাইজৰ প্ৰতিনিধি হ'ল যদি ৰাইজৰ প্ৰতিনিধি মোক এখন স্মাৰক পত্ৰ দিয়ক তেতিয়া মই পঢ়ি বুজি ল'ব পাৰিম যদি আপুনি মই নাজানা কথা এটা ফটক কৰি আনি মোৰ মুখত কৈ দিয়ে মই কি উত্তৰ দিম আপোনালোকে কওকচোন সেইটো আপোনালোকক কৈ কি লাভ হ'ব মোৰ সেইটো লাভ কি হ'ব আপোনালোকে যদি কোনোবা ভাল কেণ্ডিডেটৰ নাম দিয়ে দিব হয় নহয় আপুনি পৰামৰ্শটো দিব আমাৰতো যাত্ৰা শেষেই হ'ল আমাৰতো 15 তাৰিখে লাষ্ট যাত্ৰা আছে কংগ্ৰেছৰ যি হৈ আছে কংগ্ৰেছে চাব মইনো কি কম ভেঞ্চাৰ স্কুল গোটেই অসমতে আছে আৰু থাকিবই ভেঞ্চাৰ স্কুল সেইটো বিষয়ে আন্দোলনকাৰীসকলে সুধি থাকিব আৰু তেওঁলোকৰ লগত পাতি আছে নহয় যোনে চুক্তি স্বাক্ষৰ কৰিছে যিবিলাকে চুক্তি স্বাক্ষৰ কৰিছে তেওঁলোকৰ লগত এইটো পাতিয়ে থাকো আমি চুক্তি স্বাক্ষৰ নকৰা মানুহবিলাকে ইয়াৰ খবৰ লৈ কি লাভ আছে হয় নহয় যোনে চুক্তি স্বাক্ষৰ কৰিছে আপসু NDAB তেওঁলোকৰ লগত এইটো বিষয় মই পাতি থাকো আৰু যোনে চুক্তিত স্বাক্ষৰ কৰাই নাই তেওঁলোকৰ লগত এইটো কথা পাতি কি লাভ হ'ব ঠিক আছে